মই এটি গাধাব পঢ়াৰ নাম শুনাৰ লগে লগে গাত উঠে মোৰ জ্বৰ। মই এটি গাধাব মই স্কুলৰ ফিজ ঘৰত খুজি চিনেমা হলত দিলো। ফিল্ম এক্টৰ হোৱাৰ আশাৰে নিতৌ চিনেমা চালো। মই দেৱানন্দ আৰু ৰাজ কাপুৰৰ এক্টিং শিকি ললো। ফিল্মৰ যত ডাইলগ আছে হজম কৰি পেলালো। ক্লাছৰ পঢ়া বাদ দি মই ফিল্ম ডাইলগ মাৰো। পঢ়াৰ কথা সোধে যদি মোক কঁপনি উঠে বৰ। মই এটি গাধাব বহু গাধা আছে এই পৃথিৱীত দেখি বেয়া লাগে বৰ। ভাবিলো সিহঁতক কেনেকৈ কৰো ফিল্ম এক্টৰ। মই দেখিছো বহুত গাধাৰ মাথাত টেলেণ্টেৰে আছে ভৰি। আৰু দেখিছো ভেগাবন হৈ আছে সিহঁতি পৰি। মই সকলো গাধাক একেলগ কৰি ক্লাব এটি দিলো খুলি। ফিল্ম এক্টৰ বনাম বুলি দিলো প্ৰতিশ্ৰুতি। এদিন দেখিলো সকলো গাধাৰ গাৰ্জেন ওলালহি। গাৰ্জেন দেখি গাধাবোৰ যে মাৰিলে কেনিবাল। মই এটি গাধাব মোৰ পিতায়ে ক'লে মোক সকলো দেখোন মাৰিলে কেনিবাল। পিছে গাধাৰ লিডাৰ বাপু তই কিয় লাগিলি ইয়াতে থৰ। বল বেটা বল ঘৰলে বল দুখ নাই তোৰ বৰ। তোৰ বয়সত আছিলো ময়ো তোতকৈ গাধাব। সেই তই গাধাব আৰু সেই মই গাধাব। মই এটি গাধাব আৰু সেই মই গাধাব।